নমস্কাৰ বন্ধু বান্ধৱীসকল। কৰোনা ভাইৰাছ অৰ্থাৎ যে কোভিড-19 নামৰ মহামাৰী, এই মহামাৰীয়ে বৰ্তমানলৈকে পৃথিৱীৰ প্ৰায়বিলাক দেশতেই এক ত্ৰাসৰ সৃষ্টি কৰিছে। বৰ্তমানলৈকে পৃথিৱীৰ প্ৰায় 186খন দেশলৈ এই ভাইৰাছ সংক্ৰমিত হৈছে আৰু এই ভাইৰাছ পোনপ্ৰথমে চাইনাত উৎপত্তি হৈছিল, অৰ্থাৎ চীন দেশত উৎপত্তি হৈছিল আৰু এই চীন দেশৰ পৰাই এতিয়া লাহে লাহে পৃথিৱীৰ প্ৰায়বিলাক দেশলৈ সংক্ৰমিত হৈছে আৰু এই চীন দেশত হোৱা ভাইৰাছবিধ এতিয়া পৃথিৱীৰ প্ৰায়বিলাক দেশৰ লগতে আমাৰ ভাৰতবৰ্ষতো আহি সোমাইছেহি। এই ভাৰতবৰ্ষতো ইয়াৰ প্ৰভাৱ পৰিবলৈ দেখা গৈছে। চাইনাত ইয়াৰ পৰিমাণ, ইয়াৰ কেছ পোৱা গৈছে প্ৰায় 81,000, তাৰে 3,255 জন এতিয়ালৈকে মৃত্যু হৈছে আৰু প্ৰায় 71,740 জন এতিয়ালৈকে ৰিকভাৰ হৈছে এই মুহূৰ্তলৈকে। আৰু এক্টিভ কেছ এতিয়াও চলি আছে, ৰোগ হৈ আছে 6,013 জনৰ। মই ইণ্ডিয়াৰ এটা সমীক্ষা দেখুৱাবলৈ লৈছোঁ আপোনালোকক এই মুহূৰ্তৰ। ইণ্ডিয়াত এতিয়ালৈকে 283 জন ৰোগী পোৱা গৈছে আৰু প্ৰায় 34 জন ৰোগী নতুন, তাৰে 5 জন মৃত্যু হৈছে আৰু 23 জনৰ ৰিকভাৰ হৈছে আৰু প্ৰায় 255 জনৰ এতিয়াও ৰোগ হৈ আছে, এক্টিভ হৈ আছে তেওঁলোকৰ ৰোগ। সেইবাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনতা কাৰ্ফিউ পালন কৰিবলৈ জনসাধাৰণক অনুৰোধ জনাইছে অহা 22 মাৰ্চ তাৰিখে, অৰ্থাৎ অহা কালিলৈ। এই জনতা কাৰ্ফিউনো আচলতে কি, ইয়াৰ সংজ্ঞানো কি, আজি আমি তাকে জানিব বিচাৰিছোঁ। আহকচোন চাওঁ। জনতা কাৰ্ফিউ এনে এক স্থিতি যাৰ জৰিয়তে জনসাধাৰণ ঘৰতেই সোমাই থাকে, অৰ্থাৎ ঘৰৰ ভিতৰতেই সীমিত থাকে আৰু বিশেষ জৰুৰী অৱস্থাতে এজন বা দুজন লোকহে বাহিৰলৈ যাব পাৰে। এই জৰুৰী অৱস্থাত কেৱল হস্পিটেল যোৱাৰ কাম, নতুবা নগ'লেই নহয়, অতি প্ৰয়োজনীয় কাম, তেনে কামতহে বাহিৰলৈ যাব পাৰে। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 22 মাৰ্চ অৰ্থাৎ অহা কালিলৈ দেওবাৰে জনতাৰ কাৰ্ফিউ জনসাধাৰণক পালন কৰিবলৈ অনুৰোধ জনায় আৰু পুৱা 7 বজাৰ পৰা প্ৰায় ৰাতি 9 বজালৈকে ঘৰত থাকিবলৈ অনুৰোধ জনায়। কৰোনা ভাইৰাছ গোটেই পৃথিৱীতে এনেদৰে বিয়পি পৰিছে যে তাক প্ৰতিৰোধ কৰিবলৈ কঠিন হৈ পৰিছে। গতিকে এই বেমাৰ সংক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ এটাই উপায়, সেইটো হৈছে যিমান পাৰে ঘৰতে থাকি কৰোনা সংক্ৰমিত লোকৰ সম্পৰ্কৰ পৰা আঁতৰি নিজকে সংক্ৰমণৰ পৰা ৰক্ষা কৰক। এতিয়ালৈকে দেশৰ স্থিতি নিয়ন্ত্ৰণত আছে আৰু এইদৰে সাৱধানতা অৱলম্বন কৰি আগবাঢ়িলে এই মহামাৰীৰ পৰা, অৰ্থাৎ এই মহামাৰী সংক্ৰমণৰ পৰা দেশক ৰক্ষা কৰিব পৰা যাব। অন্যথা কিন্তু স্থিতি গম্ভীৰ হোৱাৰ সম্ভাৱনা আছে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ ডাক্তৰ, নাৰ্ছ, মিউনিচিপালিটি কৰ্মচাৰী, এয়াৰপৰ্টৰ কৰ্মচাৰী, লগতে স্বাস্থ্য বিভাগৰ যিসকল কৰ্মচাৰীয়ে ৰোগীসকলৰ সেৱা কৰি আছে, তেখেতসকলকো কিন্তু কৰোনা ভাইৰাছে বিপদত পেলাব পাৰে। গতিকে সেইসকল লোকক প্ৰত্যুৎসাহিত কৰাৰ বাবে মোদী ডাঙৰীয়াই আপিল কৰিছে যে নিজৰ ঘৰৰ দুৱাৰ মুখত, খিৰিকীৰ মুখত আৰু বেলকনিত থিয় হৈ মানৱতা সেৱা কৰি থকা লোকসকলৰ বাবে সন্ধিয়া প্ৰায় 5 বজাত তালি শংখ ডবা বজাবলৈ কৈছে। গতিকে সকলোৱে এই জনতাৰ কাৰ্ফিউ সদল বলে যোগ দিয়ক আৰু সমৰ্থন কৰক। যোগনো কি দিব, নিজৰ ঘৰত থাকিয়ে যোগ দিয়ক আৰু এই জনতা কাৰ্ফিউ সমৰ্থন কৰক, যাতে কৰোনা ভাইৰাছ বিয়পি পৰাত, সংক্ৰমণ হোৱাত প্ৰতিৰোধ হিচাপে থিয় দিয়ে এই জনতাৰ কাৰ্ফিউ কালিলৈ দিনটোৰ। গতিকে সকলোকে অনুৰোধ জনাইছোঁ মোৰ ফালৰ পৰাও। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ পদক্ষেপ ল'বলৈ গৈছে, এইটো জনসাধাৰণৰ বাবে। গতিকে তেখেতৰ ছাপৰ্টত, তেখেতৰ সমৰ্থন জনাই আমিও আগবাঢ়ি যাওঁ আৰু নিজকে কৰোনা ভাইৰাছৰ পৰা মুক্ত কৰি এখন সুস্থ আৰু সুস্বাস্থ্য দেশ হিচাপে ভাৰতবৰ্ষক চিনাকি দিয়াৰ এয়া এক ক্ষুদ্ৰ প্ৰয়াস। গতিকে সকলোৱে আগবাঢ়ি আহক আৰু এই জনতা কাৰ্ফিউক যোগদান কৰক। ধন্যবাদ।